নমস্কাৰ বন্ধুসকল। আজি মই এথলেটিক্সৰ কথা ক'ব বিচাৰিছোঁ যে এথলেটিক্স কি হয়। এথলেটিক্স হৈছে কোনো এটা খেল নহয়। এথলেটিক্স হৈছে কেইবাটাও খেলৰ এটা মিশ্ৰণ। এথলেটিক্সত আমি 3টা ভাগত ভগাব পাৰোঁ। এটা হ'ল ৰানিং, জাম্পিং আৰু থ্ৰ'য়িং। ৰানিঙত 100 মিটাৰ থাকে, 200 মিটাৰ থাকে, যেনেকৈ আমাৰ হিমা দাসত সেইবিলাক ৰানিং। জাম্পিঙত থাকে লং জাম্প, ট্ৰিপল জাম্প। থ্ৰ'য়িঙত থাকে শ্বট পুট থ্ৰ', ডিছকাছ থ্ৰ', হেমাৰ থ্ৰ', জেভলিন থ্ৰ', আমাৰ নীৰজ চোপ্ৰা জেভলিন থ্ৰ'। তো এই গোটেইসমূহৰ খেলবিলাকক এথলেটিক্স বুলি কয়। এতিয়া এথলেটিক্স বুলি ক'লে এথলেটিক্সটো এনেকুৱা এটা খেল, এইটো এটা ইণ্ডিভিজুৱেল স্পৰ্ট হয়। মেইনলি এটা ইণ্ডিভিজুৱেল স্পৰ্ট হয়। কিছুমান ইভেণ্ট যেনেকৈ ৰিলে হয়, সেইবিলাক বাৰু টীমত খেলে, 4টা মানুহ দৌৰ মাৰে। কিন্তু এনে চাব গ'লে ইটছ এ টিম স্পৰ্ট, ইটছ এ ইণ্ডিভিজুৱেল স্পৰ্ট। আৰু এইটো আণ্ডাৰ 16 পৰা আৰম্ভ হয়। আমি 8, 9, 10 থকা পৰাই ষ্টাৰ্ট কৰিব পাৰোঁ। আমি ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰিব লাগিব। স্কুলতো হয়, কিছুমান স্কুলত নহয়। তো আমি ডিষ্ট্ৰিক্ট যিখন স্পৰ্টছ এছ'চিয়েশ্যন আছে এথলেটিক্স, তাত গৈ খবৰ কৰিব লাগিব। তো তেতিয়া আমি সৰুৰ পৰা সেইটো বস্তু, আৰু সেইটো সৰুৰ পৰা ষ্টাৰ্ট কৰিলেহে মানে তাত অলপ কিবা এটা আমি মেডেল ল'ব পাৰোঁ। ষ্টেট বা ডিষ্ট্ৰিক্ট লেভেলত কিবা এটা মেডেল ল'ব পৰা যায়। সেইটো হয়তো আমি এজ এ ইণ্টাৰেষ্ট নিজৰ ফিটনেছৰ কাৰণেও ল'ব পাৰোঁ, বা আপোনাৰ ইভাগে চাব গ'লে কেৰিয়াৰ হিচাপেও ল'ব পাৰোঁ। কেৰিয়াৰ হিচাপে বাৰু এইটো অলপ ভাল কোচ লাগিব, সেইটো আপুনি বিচাৰিব লাগিব। চ' সেয়ে বহুত মানুহে নাজানে এথলেটিক্সটো কি। চ' এথলেটিক্সটো খুব এটা ভাল বুলি মই ক'ব বিচাৰোঁ। বেলেগ খেলবোৰ মই বেয়া বুলি ক'ব যোৱা নাই, বাট এথলেটিক্সটো এটা ইণ্ডিভিজুৱেল স্পৰ্ট কাৰণে আপোনাৰ চান্স থাকে যে নিজেই আপুনি কিবা এটা আগবাঢ়িব পাৰিব। আৰু ইটছ এ অলিম্পিক স্পৰ্ট, এইটো অলিম্পিক লেভেললৈকে যাব পাৰি। আৰু আমাৰ বহুতখিনি খেলেই ওলাইছে অলিম্পিক লেভেলত এইটো। আৰু ইয়াৰ কাৰণে কোনো পলিটিক্স নাই এইবোৰ খেলত, কাৰণ ইণ্ডিভিজুৱেল স্পৰ্ট কি পলিটিক্স থাকিব পাৰিব। আপুনি যদি ভাল পাৰফৰ্মেঞ্চ কৰে, আপুনি আগবাঢ়ি যাব।